সাহিত্যৰ কাণ্ডাৰী লংকাম টেৰণৰ সপ্তম মৃত্যু বাৰ্ষিকী উদযাপন নৌমাটি সমষ্টিত বানপীড়িতক চাউল দাইল বিতৰণৰ নৱনিৰ্বাচিত জনপ্ৰতিনিধি ৰিতেশ ইংহিয়ে চহৰৰ মাজমজিয়াতে পথৰ দুৰৱস্থা বিজেপি চৰকাৰৰ তথা কথিত বিকাশৰ নামত প্ৰশাসন নমস্কাৰ মই সঞ্চয়িতা তৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ এতিয়া বিতং বাতৰি কাৰ্বি ভাষা সাহিত্যৰ অন্যতম কাণ্ডাৰী লংকাম টেৰণৰ সপ্তম মৃত্যু বাৰ্ষিকী 29 জুনত কাৰ্বি সাহিত্য সভাৰ নিজা কাৰ্যালয়ত উদযাপন কৰে সভাৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত পুৱা 8 বজাত বিশিষ্ট সাহিত্যকগৰাকী প্ৰতিছবিত মল্যপ্ৰাণ অনুষ্ঠানৰ পিছতে 11 বজাৰ পৰা ৰাংচিনা চাৰপোৱা সাংস্কৃতিক প্ৰেক্ষাগৃহত সেমিনাৰ অনুষ্ঠিত কৰা হয় ভাষা সাহিত্যৰ কাণ্ডাৰী লংকাম টেৰণৰ সপ্তম মৃত্যু বাৰ্ষিকীৰ উদযাপনৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি কাৰ্বি ভাষা শব্দ ব্যাকৰণৰ পদ্ধতি শীৰ্ষক এখন গুৰুত্বপূৰ্ণ সেমিনাৰ অনুষ্ঠিত হয় কাৰ্বি ভাষাত বিভিন্ন লেখকে নিজৰ ইচ্ছা আৰু সুবিধা অনুযায়ী লিখাত কিছুমান শব্দ ব্যৱহাৰৰ লগতে বিজ্ঞানসন্মত তথা সমূহীয়া গ্ৰহণযোগ্যতাৰ অবিহনে লিখিবলগীয়া হোৱাত কাৰ্বি ভাষা সঠিক দিশত আৰু সঠিক মাপকাঠিত বিকাশ নোহোৱাৰ আশংকা কৰে সেমিনাৰত ভাগ লোৱা সমল ব্যক্তিসকলে সেমিনাৰত কাৰ্বি ভাষাৰ সঠিক উত্তৰণৰ বাবে আধুনিক কাৰ্বি ভাষাৰ ব্যাকৰণ কিতাপ প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব দিয়ে বিশিষ্ট লিখক ধৰম সিং টেৰণে আধুনিক আৰু পূৰ্ণাংগ ব্যাকৰণৰ কিতাপ প্ৰস্তুতকৰণৰ বাবে শীঘ্ৰে টাস্ক ফৰ্ম এখন গঠনৰ পৰামৰ্শ কৰে কাৰ্বি লামেট আমায়ক উল্লেখ্য বিশিষ্ট সাহিত্যিক সমালোচক লুনচেট টিমুঙৰ পৰিচালনাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ এই সেমিনাৰত বিশিষ্ট লিখক ধৰম সিং টেৰণ কাৰ্বি লামেট আমেৰ উপদেষ্টা খৰসিং টেৰণ কাৰ্বি দৈনিক কাকত ঠেকাৰ সম্পাদক লংসিং টেৰণ আদি বিশিষ্ট লিখকসকলে সেমিনাৰত অংশগ্ৰহণ কৰে ইয়াৰ উপৰি কাৰ্বি কালচাৰেল সোসাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰ আৰু লামেট আমাৰ উপদেষ্টা সিং ক্ৰ সেমিনাৰত উপস্থিত থাকে বিগত কেইবাদিনৰ নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন নমাটি সমষ্টিৰ অন্তৰ্গত অকেৰেং বৃহত্তৰ এলেকাটোৰ বৃহৎ অংশ পানী আৰু পানী হাহাকাৰ অকেৰেঙৰ দুখীয়া কৃষক ৰাইজ পানীত বুৰিছে অনেকৰ বাসগৃহ খেতিত পাৰি থোৱা কঠীয়া বুৰ গৈছে পানীত হাওৰাঘাট পাৰুখোৱাৰ সংযোগী পথ পানীত বুৰ যোৱাত যাতায়াতৰ বাবে সীমাহীন দুৰ্ভোগত সম্প্ৰতি অকেৰেঙৰ সৰ্বসাধাৰণ ৰাইজ বিশেষকৈ স্কুল যোৱা ল'ৰা ছোৱালীৰ বানপানীৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে সমষ্টিটোৰ অকেৰেং ইংটি গাঁও কুলাই ক্ৰ গাঁও ৰংকিমি দীঘল পানী পূব দিশাৰু বৃহত্তৰ প্ৰবল বানপানীৰ কবলত অভাৱত অনাটনত জৰ্জৰিত ৰাইজ দুখত কুলাই পাচিয়ে নধৰা অৱস্থা কিন্তু বানত পীড়িত হোৱাৰ খবৰ পায়ে সমষ্টিৰ দুখ খবৰ লবলৈ ৰাইজৰ ওচৰত হাজিৰ হয় নৱনিৰ্বাচিত প্ৰতিনিধি ৰিতেশ ইংহিয়ে জনপ্ৰতিনিধি ৰিতেশ ইংহিয়ে কেৱল চাউল দাইল আদিয়ে নহয় লগত মেডিকেল টিমো লৈ গৈছিল বানক্ৰান্তৰ বিতৰণৰ কৰে প্ৰয়োজনীয় ঔষধ পাতিও দুখৰ সময়ত জনপ্ৰতিনিধিক কাষত পাই অতি সুখী বানপীড়িত নমাটি ৰাইজ ফুলনিৰ পৰা বীৰেন গোৱালাৰ প্ৰতিবেদন কাট নিউজ কাৰ্বি আংলং সদৰ চহৰ ডিফু বজাৰ এলেকাতে দেখা যায় অসম তথা জিলা পৰিষদ চৰকাৰৰ তথাকথিত বিকাশৰ চূড়ান্ত নিদৰ্শন কেইবাদিন ধৰি একেৰাহে বৰষুণ হ'লেই জিলাৰ সদৰ চহৰ ডিফু বজাৰ এলেকাৰ পথৰ হয় চৰম শোচনীয় অৱস্থা পথৰ ওপৰত আলকাট্ৰা চামনি চকলে কেতিয়াবাই এৰাই গ'ল মাথুন পকা পথৰ নামত মাজে মাজে অসংখ্য দৌ খাৱৈ আৰু একোটা খাৱৈত বোকা পানী চহৰাঞ্চলতে এই দুৰৱস্থা ভিতৰুৱা গ্ৰাম অঞ্চলৰ অৱস্থা কেনে হ'ব পাৰে হয়তো সকলোৱে জানে বিগত প্ৰায় 15 বছৰীয়া শাসনৰ কালছোৱাত পৰিষদৰ শাসক নেতাসকলে ৰাইজৰ উন্নয়নৰ হকে কাম কৰাৰ নামত কেৱল আভুৱাভাৰী পাৰ কৰিলে সময় জিলাবাসীৰ ৰাইজৰ উন্নয়নৰ নামত কংগ্ৰেছৰ শাসক নেতাসকলৰ অধিকাংশই কেৱল ব্যক্তিগত জেপৰহে উন্নয়ন কৰিলে পৰিষদৰ অধীনস্থ গড় কাপ্তানি বিভাগ আৰু ডিফু টাউন কমিটিলৈ উন্নয়নৰ নামত পৰিষদলৈ আবণ্টনত কোটি কোটি পুঁজি ধন খৰচ হোৱাৰ খবৰ মাথোন প্ৰাপ্ত হয় ৰাস্তা পদূলিৰ উন্নয়নৰ নামত জিলাখনৰ সদৰ চহৰতে পথৰ এনে দুৰৱস্থা চাক পুৱা ভাগৰ অলপ বৰষুণতে ডিফু বজাৰ এলেকাৰ ব্যস্ত পথসমূহৰ কি শোচনীয় অৱস্থা অলপ বৰষুণতে প্ৰায় 10 গাঁতৰ দৰে হোৱা একোটা খাৱৈত লেতেৰা পানী কেনেদৰে জমা হৈছে
এইদৰে বৰষুণ পৰিলে চহৰবাসী বিশেষকৈ পথচাৰীৰ দুৰ্গতিৰ সীমা নোহোৱা হয় পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Cut News Channel ay hinpanang itunghan ng one tila at Practical the Talent Show. The artist Kirby traditional attire and its innovation. Jong sinang itong labangso a show long interested plate ladak screen long kipi a number along nang itong humri ignore. Dashwini classes Nogao. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. 1-year engineering and medical coaching will start from 20th of June up to 5th July. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39, Chandrapur, Bogazan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Kanj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo lasinang tum Arniwang kenang sot kecuason la penthesire alang hithi kulat along longpon ikji kang sirtang kijun alang tharwe alang theso alang kecu ajam thu tharmit adu thelua kreng chitronola ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে হাঞ্জালংছ ক্ৰিকেট ক্লাবৰ উদ্যোগত পুন প্ৰথমবাৰৰ বাবে প্ৰয়াত মন সিং তেৰানৰ হুৱৰণি হাঞ্জালংছ ক্ৰিকেট টেলেণ্ট হাণ্টাৰ 29 জুনত সফল সামৰণি হয় যোৱা 25 জুনৰ পৰা লৰেচাপৰ ক্ৰীড়া পথাৰত অনুষ্ঠিত হয় এই ক্ৰিকেট খেলখনৰ সামৰণি দিনা হিংচং ইউথ ক্লাব আৰু ৰংমাৰ্জন ইউথ ক্লাবৰ মাজত অনুষ্ঠিত হয় সামৰণি খেল 29 জুনত হিংচং ইউথ ক্লাব আৰু ৰংমাৰ্জন ইউথ ক্লাবৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত খেলখনত 15 ওভাৰ নিৰ্দিষ্ট দিয়া হয় ৰংমাৰ্জন ইউথ ক্লাবে প্ৰথম টছত জিকি বেটিং আৰম্ভ কৰি 15 ওভাৰ হোৱালৈ 133 ৰান 7 উইকেটত সংগ্ৰহ কৰি 134 লক্ষ্য ৰাখি দিয়ে হিংচং ইউথ ক্লাবে 9 উইকেটৰ বিনিময়ত মাত্ৰ 129 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় অৱশেষত ৰংমাৰ্জন ইউথ ক্লাবে 5 উইকেটত জয়লাভ কৰে বিজয়ী দলটোক হাঞ্জালংছ স্পৰ্ট এছ'চিয়েশ্যনৰ সভাপতি হেমাৰী টকবিয়ে নগদ ধন আৰু ট্ৰফি সম্পাদক ৰাজেন ৰংপিয়ে ৰানাৰ্ছ আপ হোৱা দলটোক নগদ ধন আৰু ট্ৰফি প্ৰদান কৰে অতিষ্ঠ হৈ পৰিছে ফুলনিবাসী ৰাইজ একেৰাহে কেইবাদিনৰ নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন ফুলনি বজাৰ আস্থান সুদীৰ্ঘ দিন ধৰি বজাৰ এলেকা উন্নয়নৰ বাবে স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰে একো পদক্ষেপ গ্ৰহণ কৰা নাই ফলত দুৰ্ভোগত ভুগিছে ব্যৱসায়ী আৰু গ্ৰাহক ৰাইজ কিন্তু সকলোবোৰ দেখি শুনিও নিমাত ফুলনিৰ বজাৰ কমিটি হাওড়াঘাট বিধানসভাৰ অন্তৰ্গত ফুলনি সমষ্টি এলেকাৰ ৩৬ নং ঘাইপথৰ নিচেই কাষতে ফুলনিৰ বজাৰ সমগ্ৰ ফুলনিবাসীৰ বাবে এই বজাৰৰ আছে বহু গুৰুত্ব কাৰণ সকলোবোৰ প্ৰয়োজনীয় সা সামগ্ৰী ক্ৰয়ৰ বাবে বৃহত্তৰ ফুলনিবাসী ৰাইজে এই বজাৰখনৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব কিন্তু বিগত কেইবাদিন হোৱা ধাৰাবাহিক বৰষুণৰ ফলত বজাৰৰ অৱস্থা অতি শোচনীয় হৈ পৰে দীৰ্ঘদিন ধৰি বজাৰ গৃহ মেৰামতি নকৰা অহা যোৱা পথ মেৰামতি নকৰাকে ধৰি জমা হোৱা গেলা পচা জাবৰ জোথৰবোৰ পৰিষ্কাৰ নকৰাৰ ফলত পুতি দুৰ্গন্ধময় অৱস্থাই নগুৰ নাকতি কৰিছে ক্ৰেতা তথা বিক্ৰেতাক ৰাস্তা পদূলি ইমান বেয়া হৈছে চৰকাৰে একো দিয়া নাই নেকি চৰকাৰে একো নিদিয়াৰ কাৰণে বৰ্তমান ফুলনি বজাৰ ৰাস্তা ঘাট খুব বেয়া হৈ আছে ফুলনি অঞ্চলবাসী এনেকৈ চলি আছে নেকি বহুত দিনৰ পৰা তেনেকৈ চলি আছে ইয়াত কোনো বজাৰ কমিটি সমিতি নাই নেকি বজাৰ কমিটি থাকিলেও তেওঁলোকে ইমানটো কৰিব পৰা বজাৰ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ নাম কি টিংকু বসুমতাৰী ছেক্ৰেটাৰী টিংকু বসুমতাৰী আৰু প্ৰেচিডেণ্ট হয়া সিং তেৰা এই তেখেতলোকে একো কৰি দিয়া নাই নেকি বজাৰ কমিটিৰ তৰফৰ পৰা কৰিছে প্ৰায় কৰিলেও ৰাস্তা পদূলিবিলাক কৰিব পৰা নাই এনেই বজাৰৰ পৰা টেক্স এনে পইচা তোলে নে নুতোলে বজাৰ কমিটিয়ে বজাৰ কমিটি পইচা সেই দোকানৰ টকা প্ৰায় লয় কিন্তু কামত খটোৱা নাই এতিয়া এনেকৈ বৰষুণ চৰষুণ হ'লেতো বহুত অসুবিধা হয় কিজানি বৰষুণ যোৱাকালি এই বৰষুণ দিওঁতে বহুত বজাৰখন ডুবি গ'ল এই ৰাস্তা এতিয়া বৰ্তমান একেবাৰে সেইকাৰণেহে অসুবিধা চলি আছে মানুহবিলাকে বজাৰ কমিটিৰ সভাপতি সম্পাদকে এই ক্ষেত্ৰত একো পদক্ষেপ গ্ৰহণ নকৰি পালন কৰিছে নিৰ্লিপ্ততা বজাৰ ব্যৱসায়ীসকলে সাংবাদিকক জানিবলৈ দিয়া মতে সদায় বজাৰ গৃহৰ টেক্সসমূহ সঠিকভাৱে উঠাই আছে বজাৰ কমিটিয়ে কিন্তু কি কাৰণতনো বজাৰ গৃহ পথ মেৰামতি কৰা নাই ইয়াৰ ৰহস্য বুজিব পৰা নাই বুলি বজাৰ এলেকাৰ ৰাইজ তথা ব্যৱসায়ীসকলে জানিবলৈ দিছে বুকাজান বিধানসভাৰ 22 নং সৰুপথাৰ পৰিষদীয় সমষ্টিৰ হাঞ্জালংছৰ এলেকাৰ লাংটেং গাঁৱলৈ যোৱা পথত বিগত 15টা বছৰমানৰ আগতে নিৰ্মিত কাঠৰ দুটা দলং কিন্তু গড়কাপ্তানি বিভাগৰ সহকাৰ্যবাহী অভিযন্তা সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখনে ৰাংটেং গাঁৱলৈ যাবলগীয়া পথৰ এই দলং সম্প্ৰতি জৰাজীৰ্ণ অৱস্থাৰ বাবে দলঙৰ ওপৰেদি পাৰ হ'বলৈ অতি ভয় লগা অৱস্থা হৈছে যদিও গুৰুতৰ ৰোগী চিকিৎসালয়লৈ নিয়া স্কুলীয়া ছাত্ৰ ছাত্ৰী স্কুল কলেজলৈ যোৱাকে ধৰি কাৰ্যালয় অথবা বজাৰ সামৰ বা
টাউন চহৰলৈ প্ৰয়োজনীয় এই জৰাজীৰ্ণ দলঙৰ ওপৰেদি পাৰ কৰিবলগীয়া হৈছে যাতায়াত কাৰ্বি আংলং জিলাবাসীৰ জনজীৱনক পংগু কৰি পেলোৱা কংগ্ৰেছৰ অপশাসনত বাৰুকৈ বিধ্বস্ত কৰি পেলোৱা গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিৰ প্ৰতিচ্ছবি এয়া বিগত সুদীৰ্ঘ বছৰ ধৰি পুনৰ নিৰ্মাণৰ পৰখ নোপোৱা দলঙৰ নামত খুঁটা কেইডালৰ ওপৰত পাৰি থোৱা কেইটামান টক্টা পোষ্ট অতি বিপদজনকভাৱে এই কেইডালমান টক্টা পোষ্টৰ ওপৰেৰে প্ৰতিদিনে পাৰ হৈ যাব লাগে সৰু সৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰী উল্লেখনীয় যে গাঁৱৰ কাৰোবাৰ সিৰিয়াছ ৰোগী নতুবা প্ৰসূতিক চিকিৎসালয় নিবলৈ 108 এম্বুলেন্স মাতি পঠিয়ালে এম্বুলেন্স গাড়ী দলঙৰ পাৰতে ৰখাই থবলগীয়া হয় ননিলি কেদকে বুকাজান এলে কনস্টিটুৱেন্সি আংকাং 22 নং সুরপথার langtengarong labangso langtengarong awe pen barim pen ladak ongdung akarbi akhai tum ladak du jasemet labangso pini tum ke thekon long labang ke laso arong langtengarong ka chelenga towar isi kehno pik thengpia dolong alang tum labangso dolong pen ajok alang tum ka jo phelo anarlo stame ka cheleng sung piklo dak kisokun e pen chenglok school ki dono somar hai tum pen chenglok nang ana kisung ফলো labangso dolong banajak asi non labangso পরিবর্তন সরকার মাতে বিজেপি পরিবর্তন সরকার আতুম কুপিসি labangso dolong phanlang poni masila da suara datum ladak duara datum non alang tum hasi cholang lo je labangso surupathar ahawara phan pwd ahin pen isi kemesen rcc adolong non kangni mi সরকার tum pipi poni phasi ladagara tum chuningri বুকাজান pen ile anonterang kat news channel ৰোগীৰ পৰিয়ালৰ সদস্যই ঠেলাৰে ঠেলি আনি দলং পাৰ কৰি দি এম্বুলেন্সত তুলি দিয়া হয় তেনেহলে তুমি কোন কিদু কিদা কিছুং কে বয় কে কোন লাগে নিলি তুমি সিলা পু রংসি পু ক্লেম পনবম মাসাপ ও সুপ ক্লেম পনবম লা ইএমসিএম দুম তা বাং নাং বুনা পিপে নাং lang pipe masing ke lota ke pidun ong lo hoi phe ta me nunat iEMSiEM ta nang claim pipe lo ko keso de rahut ke koson anale tum doctor pe ni gari 108 ke hangai hui ke te wang hai ke la dak antasang kok pola si so dak bang ke ko la pu thela pini pensi wan বছৰ ধৰি হাঞ্জালাংছৰ লাংটেং গাঁওবাসীয়ে এনেদৰে কষ্টকৰ জীৱন পাৰ কৰি আহিছে গাঁৱৰ ৰাইজে জানিব দিয়া মতে দলং পুনৰ নিৰ্মাণৰ বাবে চৰকাৰক বহুবাৰ অনুনয়ন বিনিময় কৰিও আজিলৈ সুফল পোৱা নাই তথাপি হাঞ্জালাংছৰ গয়া ৰাইজ এতিয়াও আশাবাদী যে এইবাৰ নতুনকৈ পৰিষদ শাসন কৰিব ওলোৱা বিজেপি চৰকাৰে গাঁৱৰ ৰাইজৰ অসুবিধাৰ কথা বুজি এই জৰাজীৰ্ণ কাঠৰ দলঙৰ ঠাইত নতুন পকী দলং সাজি দিব কেৱল লাংটেঙৰ গয়া ৰাইজেই নহয় জিলাখনৰ আটাইবোৰ ৰাইজে নতুন বিজেপিৰ শাসক দললৈ গভীৰ প্ৰত্যক্ষা যে পৰিৱৰ্তনকামী বিজেপি শাসক দলে গ্ৰাম এলেকাসমূহলৈ পৰিৱৰ্তনৰ বতাহ নিশ্চয় বুৱাব বুকাজানৰ পৰা আনন্তেৰাং কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ